हेलो गाइस, गुड मर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আৰু যদি হে বেয়া তথাপি কমেন্ট কৰক, আৰু যদি ভাল তথাপি কৰক কমেন্ট। বাকি যি নহওক, আজি হাল শুকুৰবাৰ। আজি মানে মোৰ নহয়, আজি আমাৰ বন্ধন আছে। চাওক কিমান পইচা দিব লাগে বন্ধনত, দেখিছোঁ ৰ'ব কিমান পইচা। 500, 1000, 12, 1340 টকা। মানে আগঘৰত নহয়, আমাৰ বদ্যাঘৰ আৰু আমাৰ। তো পইচাটো দি কেনে সিপাৰত যাওঁ। সিপাৰত বহুত দিন গেম খেলাই নাই, যাই কেনে অলপ গেম খেলা মতি কৰি ৰহি আছে, পইচাটো দিওঁ। চ' গাইছ আহি গ'লোঁ সিপাৰক লাগি। এতিয়া অলপ ফ্ৰী ফায়াৰ খেলাম। গাইছ এইখিনি জেগাৰ নাম কি জানা নাই? ধুৰিকাটা চক। মানে এতিয়া আমি সৰু আছিলোঁ, তেতিয়া বোলে এটা মানুহ ধুৰি কাটি দিছিল এইখিনি জেগাত। সেইখিনি জেগাত ধুৰি কাটি দিছিল, তেতিয়া পৰা সেই জেগাখিনিৰ নাম হ'ল ধুৰিকাটা। আৰু গাইছ ৰাতি হ'লি যেনি অলপ শব্দ হ'লে মানে জেগাখিনি ৰাতি অলপ গভীৰ লাগে। দেখিছে নাই? সেইফালে কেনেহেন পোহৰ আছে আৰু এইফালে কেনেহেন আন্ধাৰ আছে, অলপ গভীৰ জেগাখিনি। চ' গাইছ চাওক নমুনা চাওক, লাইভতো নোৱাৰা, লাইভত দিছোঁ। এই দেখা ভিডিঅ' চাওক, ই একদম বাউদ আছে যদি পৃথিৱীৰ ভিতৰত ইয়ে বাউদ আছে, একলা বেলেগ কোনো নাই। ইয়াৰ লগত কোনো তাৰমানে নৰা তাৰ মানে। চ' গাইছ হেন্দে এই সেইকেইটা চলি এই দেখি দিছোঁ মই, এই সেইকেইটা চলি এতিয়া গা ধুব আছি ইয়াতে। কিন্তু দুৰ্ভাগ্যবশতঃ পানী দিয়া নাই এতিয়াও, আহাই নাই, বহুত টাইম ৰখলিয়াক। এইকেইটা আৰু ইয়াতে আছে, আৰু সেইটো দি কেইটামান চাইডে আছে। এতিয়া পানী দিয়েই নাই, ৰখি আছে। মানে বেজাৰ লাগছি দিছোঁ না। চ' গাইছ আহি গেলাক এহঁতৰ বহুত মোটামুটি 1.5 ঘণ্টামান টাইম ৰখি ইবাকে ফাইনেলি আহি পেলা দে মানুহটো, পানী দিয়া মানুহটো। চাই চাওক পানীত দিবা গেছি, পানীত দিলে একদম মানে পাগলা আছে গা ধুব নাতে। গাইছ বাচাটো লাহিল গেছি, বৰ আপত্তি এতিয়া লাইনটো যাৱাই। চ' গাইছ লাইন আছে, লাইন অহাৰ কাৰণে হাল্লা লাগি গৈছে। দেচোন লাইন অহাৰ কাৰণে চলিলে গা ধুলাক, চালোঁ। এতিয়া চবেই ঘৰে গেল, মই ঘৰে যাই আছোঁ। বহুত টাইম হ'ল, মোটামুটি 9:30 বজাত আছিলোঁ একে। এতিয়া 1:30 বাজি গেল, এতিয়া আমি ঘৰত যাওঁ। বাকী দেখা যাব। বতৰটো আজি বয়া অলপ, মানে আজি মেচ খেলিব আহিব, কি দেখা যাব। এতিয়ালৈ বাই। চ' গাইছ আহি গ'লোঁ ফিল্ডত। আজি চলিগিলি আছি, মানে আজি বৰশিমিলা আৰু কৰপুৰ খেলিব। তাৰপৰা বৰশিমিলা আৰু মই খেলাম, আৰু মতিক খেলিব। এনে প্ৰেক্টিচ কৰিছে, কি পোষ্ট আছে, এনে পোষ্টটো মই আহি থাকিম, দেখা যাক কি হয়। আমাৰ এতিয়া বৰ্তমান খেলা আৰম্ভ হ'লে, এইগিলা চব চলি এইগিলা ফিল্ডত নামছে, এইগিলা কাষত বহি আছে। এই চেণ্টাৰ আৰম্ভ হ'ব আমাৰ। মতিকে 6 টো মাৰিব। Manuel চাই লওক, পোষ্ট ভাল চেপ দিয়ে। হাফ টাইম আছিল গাইছ, হাফ টাইমটো চেণ্টাৰ কৰিলোঁ। এতিয়া কি খেলা ফাউলটো দিয়ে নেদে, এতিয়া ফাউলটো নিদিলে আউট মাৰিব আছে। আমাৰ 11 নম্বৰে গ'ল দিছি। এতিয়া গলটো নামিলে, এতিয়া পেনাল্টিক মাৰছি। আপোনালোকে পেনাল্টিটো চাই গাইজ গ'ল। এতিয়া খেলা সমাপ্ত। এইগিলা চব বৰশিমিলা হাৰি গ'ল 300 টকা। চ' গাইছ আমাৰ খেলা আহিল, কৰপুৰ আৰু আমি খেলাম আমাৰ গাঁৱৰ গীতে। বৰশিমিলা খেলা এনে খেলা ভাল আছিল, কিন্তু উপায় নাই।
খেলা ভাল আছিল বৰশিমীলাকেইটাৰ কিন্তু এই আগত চলি এটাৰ কাৰণে গ'ল হ'লেও সি আগত আহি মোক ডিষ্টাৰ্ব দিলাক চকুৰ সন্মুখত আহি বলটো দেখা নাপাব ধৰিছি তাকে এটা বেকৰ কাৰণে হ'লো খেলা ভাল আছে কিন্তু গাইছে আঞ্জৰ বাকী কেইদিন চাই আজি খেলাও ভাল আছে বাদ দি হাৰাখান যি হ'ল হ'ল আমাৰ খেলা চাক কোনি যায় গাইজ আমি লাষ্টৰ খেলা আমাৰ খেলা ড্ৰ হ'ল কালিৰ দৰে আৰু বাকী বৰশিমলত হাৰিলোঁ মানে দুটামান নাখলা গ'ল হৈ গেলক একচুৱেলি এটা বেকৰ কাৰণে হালোঁ বাকী এটা বৰশিমলত চলি হৈছে গ'লকেইটা ভুলক্ৰমে হৈ গৈছে কিন্তু উপায় নাই হাৰিলোঁ বাকী যেনেক আমাৰ খেলাখন ড্ৰ হৈছে আজিতো আৰু সেয়ে হ'ল খেলা তো বাকী যি আজি ভিডিঅ'খিনি ইয়াতে আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব